গুড মৰ্ণিং। এটা নতুন দিনৰ কাৰণে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। কাম নাথাকিলে শ্বুটিং নাথাকিলে সাধাৰণতে মই দেৰিকৈ উঠোঁ। আজি বিশেষ এটা কাৰণত পুৱাই উঠিব লগা হ'ল। উঠিলোঁ, ভালেই হ'ল। এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পালোঁ। আকাশত জোনবাইটো আছে যদিও পোহৰ হৈছে। সোনকালে উঠিলোঁ, কাম এটাৰ কাৰণে যাব লাগিব। লৰালৰিকৈ গৰম পানী কৰিলোঁ, কৰি পেলাই গাটো ধুলোঁ, ধুই পেলাই গোঁসাই চাকি গছ দি পেলাই এয়া ব্ৰেকফাষ্ট কৰিছোঁ। অ'টছ আৰু অকণমান তিয়াই থোৱা আলমণ্ড, খিচমিচ আৰু একাপ গ্ৰীণ টি। এইখিনি খায়েই আজি ওলাই যাম এটা বিশেষ গানৰ শ্বুটিঙৰ কাৰণে। ল'ৰালৈ থৈছোঁ, সি নিজে কৰি খাব। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো দিনৰ ভাগত পাৰ হ'ব নোৱাৰি, ইমান হুলস্থুল, গাড়ী মটৰ। এতিয়া দেখিছে পুৱাৰ পৰিৱেশ। মোৰ গাড়ী আহি পালেহি। এয়া এতিয়া গৈ আছোঁ। ইতিমধ্যে অসমত একেবাৰে জনপ্ৰিয়তাৰ শীৰ্ষত থকা মে দিৱানী যে গানটো আপোনালোকে নিশ্চয় শুনিছে, সেই গানটোৰে দ্বিতীয় ভাগ, অৰ্থাৎ মে দিৱানী 2। সেইটো গান নহয়, এটা বেলেগ গান, কিন্তু তাৰ পাৰ্ট 2 হিচাপে সেই গানটোৰেই শ্বুটিঙত আহিছোঁ। আজি গুৱাহাটীৰ এখন বিশেষ ঠাইলৈ। এইটো এটা বিবাহ ভৱন। আজি ইয়াতেই গানটো শ্বুট হ'ব। এয়া সোমায়ে গণপতি বাবাৰ মূৰ্তিটো দেখি সঁচাকৈ মনটো ভাল লাগি গ'ল। দেৱাৰ ওচৰত মূৰটো দুৱাই পেলাই কামলৈ বুলি আগবাঢ়িলোঁ। এয়া চাওকচোন, এইটো এটা সুবিশাল বিবাহ ভৱন। বহুত মানুহ ধৰে ইয়াত। আৰু ইয়াতে সন্মুখত এই যে দৰা কইনা থিয় হৈ থাকে ষ্টেজটো, তাতে আজি আমাৰ শ্বুটিং হ'ব। ইতিমধ্যে মই মেকআপ লৈ উঠিলোঁ। একেবাৰে মাকৰ কেৰেক্টাৰ, চুলি গোটেই পকাই দিছে, ৰং ঘঁহি পেলাই চশমা পিন্ধিলোঁ। আৰু কিবা কিবি কৰিবলৈ বাকী আছেই বাৰু, তথাপি সাজু হৈছোঁ চৰিত্ৰটোৰ কাৰণে। আনফালে আকৌ অসীম বৈশ্য, অসমৰ এজন অতি জনপ্ৰিয় আৰু জ্যেষ্ঠ আমাৰ নৃত্য পৰিচালক, কৰিঅ'গ্ৰাফাৰ। তেওঁ আজি এটা বিশেষ চৰিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিব। আৰু আমাৰ অতি পুৰণি মেকআপ আৰ্টিষ্ট অৰূপ দাস, তেওঁ মেকআপ দি আছে। উইগ পিন্ধাইছে অসীমক। চৰিত্ৰবোৰ তেনেকৈয়ে ৰূপায়ণ কৰা যায়। বাকীসকল শিল্পীও ৰেডি হৈছে। এয়া ষ্টেজত মেকআপ লৈ মই বহিলোঁ। আচৰিত লাগিছে। আজি বহুত বছৰৰ মূৰত এনেকুৱা লাগিছে যেন সেই ষ্টেজত মই থিয়েটাৰ কৰিবলৈ ওলাইছোঁ, নাটক কৰিবলৈহে ওলাইছোঁ। এটা ছেট সাজি দিছে, বহিছোঁ, লাইট, ভাল লাগিছে। বেলেগ এটা অনুভৱ হৈছে। এয়া অসীম আহিছে। গানৰ শ্বুটিং চলি আছে। বিশেষ কাৰণত গানটো বজাব নোৱাৰিলোঁ, কাৰণ এতিয়া এই গানটো মুকলি কৰিব নোৱাৰোঁ। বিশেষ এটা দিনলৈ ৰৈ আছোঁ আমি সকলোৱে, তেতিয়া শুনিব আপোনালোকে। সেয়া অসীমক মই মাক হয় অসীমৰ। মই তাক ভাত খুৱাই দিছোঁ। এনেকুৱা এটা সৰু এটা ষ্টৰীৰ মাজেদি এই গানটো আগবাঢ়িব। এয়া দেখিছেনে, ষ্টেজৰ ওপৰতে আঁঠুৱা তৰি মোক খুৱাইছে আমাৰ পৰিচালকে। বেয়া পোৱা নাই বাৰু, ঠাণ্ডা দিনত গাত কম্বল এখনো জাপি দিছে। এতিয়াহে শ্বট লৈছে। বাকী চব টেকনিকেল ষ্টাফ ৰেডি হৈছে। ইফালে সেই গানৰ শ্বুটিং চলি আছে। মোৰ হৈ গ'ল কমপ্লিট। মোৰ বিশেষ একো নাছিল, 3টামান শ্বট আছিল। গানৰ শ্বুটিং হৈ আছে। আপোনালোকে সকলোৱে চাব, গানটো খুব ভাল পাব। একদম এটা কি আৰু মনোৰঞ্জনধৰ্মী হালকা ফুলকা গান এটা। সকলোৱে খুব ভাল পাব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ। ভালে থাকক সকলো, সুস্থ থাকক। আকৌ লগ পাম।